আপুনি মই 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 নামটো ক মোহন চাউল সিজোৱাই মা কচম খাই কৈছো তাত লিখা আছে ঈশ্বৰৰ নামত শপত খাই ঈশ্বৰৰ নামত চেপাতকে শপত খাই কৈছো বেলেগ শব্দ নলগাবি যিটো লিখা আছে সেইটোৱে ক'ব লাগিব ঈশ্বৰৰ নামত শপত খাই কওঁ যে বিধিৰ দ্বাৰা স্থাপিত বিধিৰ দ্বাৰা স্থাপিত চাই ক'ব লাগিব আপুনিয়ে কৈ যাওক আপোনাৰ ঘৰ পাকঘৰটো চাব লাগিব আহক মোৰ ঘৰৰ পাকঘৰটো কিয় চাব লাগে তই চাওক আপুনি ঘৰত কিমান বজাৰ কৰি থৈছে সেইটোতো মই জানিব লাগিব ন মই ঢেৰ বজাৰ কৰি থৈছো কিন্তু তই চাবি কিয় মোৰ পাকঘৰটো আপোনাৰ নিচিনা মানুহৰ কাৰণে আজি বজাৰত দাম বাঢ়িছে কি ফাল্টু কথা ক'বলৈ আহ মোৰ জহত বজাৰত দাম বাঢ়িছে হে কি হ'ল গাগদা চোৱাচোন মোৰ জহত বোলে বজাৰত দাম বাঢ়িছে কম চেটত বাঢ়িছে আপোনাৰ নিচিনা মানুহৰ কাৰণে যে বজাৰ একাচিটি বাঢ়িছে স্কাৰচিটি বাঢ়িছে কথা শুনিছা তাৰ কি কথা শুনিছা এতিয়াৰ পৰা মই নতুন নতুন নিয়ম কৰিছো বেছি পইচা থাকিলে বেছি বজাৰ কৰিব নোৱাৰি যিমান মানুহ সিমানহে বজাৰ কৰিব বাহ বেলেগ মিনিষ্টাৰ চোন আপুনি চাওক বেলেগতো হ'বই লাগিব ন এতিয়া মানে মই কিছুমান নতুন হেৰি বনাই আছো হেৰি মানে চিষ্টেমটো বনাই আছো এতিয়া নতুনকে মাৰ্কেটত কিছুমান নিয়ম আহিব